নমস্কাৰ আপোনালোকক পুনৰবাৰ আমাৰ ইউটিউব চেনেল জ্ঞান হাবলৈ স্বাগতম জনাইছো। আমি আগন্তুক টেট সম্পৰ্কে সাজু হৈছোৱে আৰু ইতিমধ্যে আমাৰ চেনেলটোৱে টেটৰ মানে এলপি আৰু ইউপিৰ যিখন সিলেবাস তাৰ বিষয়ে আলোচনা কৰি দিছে আৰু মই ইয়াৰে অসমীয়া ভাগটোৰ বিষয়ে আলোচনা কৰিম আৰু এলপি খনত মানে প্ৰথমখনত পেপাৰ 1ৰ যি শংকৰদেৱ মাধৱদেৱৰ কথা সেইখিনিতো আমি মধ্যযুগৰ সাহিত্য আলোচনা কৰোঁতে পাইছিলোৱে আৰু আজি যেতিয়া আমি বৰ্তমান যুগৰ সাহিত্যৰ বিষয়ে আলোচনা কৰিম তেতিয়া বাকি যিকেইজন লাগিব তেওঁলোকৰ উপৰিও আৰু দুই এজনৰ বিষয়ে ইয়াত আলোচনা কৰিম মানে সাম্প্ৰতিক যুগৰ সাহিত্যৰ ক্ষেত্ৰত। গতিকে আমি আশাবাদী যে আমাৰ এই ভিডিঅ'সমূহ চাই পেলাই আপোনালোকে আগন্তুক যি টেট অনুষ্ঠিত হ'ব তাত আপোনালোকে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব বুলি আশা কৰিছোঁ। আমি ইতিমধ্যে আদি যুগ আৰু মধ্যযুগৰ সাহিত্যৰ বিষয়ে আলোচনা কৰিছোৱে। আজি আমি বৰ্তমান যুগৰ বা সাম্প্ৰতিক বা আধুনিক যুগৰ সাহিত্যৰ বিষয়ে আলোচনা কৰিম। বৰ্তমান যুগৰ সাহিত্যক মুঠ 4টা ভাগত ভাগ কৰা হৈছিলে। আমি প্ৰথম ভিডিঅ'টোতে মই কৈছিলোঁ 4টা ভাগত ভাগ কৰিছিলে আৰু ইয়াৰ প্ৰথম ভাগটো আছিলে মিছনাৰী যুগ। মিছনাৰী মানে যিসকল ইংৰাজ বিষয়া অসমত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰিবলৈ আহিছিল তেওঁলোকক কোৱা হৈছিলে। যেতিয়া ইংৰাজ ৰাজত্ব আৰম্ভ হৈছিলে, ইংৰাজ ৰাজত্বৰ সময়ছোৱাত অসমৰ ৰাজনীতিৰ ক্ষেত্ৰত যিদৰে পৰিৱৰ্তন হৈছিলে ঠিক তেনেদৰে অসমীয়া সাহিত্যৰ বিষয়বস্তু আৰু ৰচনা ৰীতিৰ ক্ষেত্ৰতো ভালেখিনি পৰিৱৰ্তন হোৱা দেখা গৈছিল। ইংৰাজ ৰাজত্ব কালত 1837 চনত অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে স্কুল, কলেজ, অফিচ, আদালত সকলোতে বঙলা ভাষাৰ প্ৰচলন আৰম্ভ হৈছিল আৰু অসমত অসমীয়া ভাষা সম্পূৰ্ণৰূপে এলাগী হৈ পৰিছিল বা বন্ধ হৈ পৰিছিল। কিন্তু সেই সময়ছোৱাতে সৌভাগ্যক্ৰমে আমেৰিকাৰ বেপ্টিষ্ট মিছনাৰী কেইজনমান তেওঁলোকৰ সপৰিয়ালৰ সৈতে অসমত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যে আহিছিল। যিদৰে বৈষ্ণৱসকলে সংস্কৃত ভাষা এৰি পেলাই দেশী ভাষাত সাহিত্যসমূহ ৰচনা কৰিছিল বুজি পোৱাৰ কাৰণে, ঠিক তেনেদৰে এই মিছনাৰীসকলেও খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে তেওঁলোকৰ নিজৰ ভাষা ইংৰাজীটো পৰিত্যাগ কৰি পেলাই অসমীয়া ভাষা শিকি লৈ সেই অসমীয়াতহে সাহিত্য ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল। তেতিয়া ৰবিনচন চাহাবে 1839 খ্ৰীষ্টাব্দত ইংৰাজীতে অসমীয়া ভাষাৰ ব্যাকৰণ বা এ গ্ৰামাৰ অফ দ্য এছামিজ লেংগুৱেজ নামৰ গ্ৰন্থখন মানে অভিধানখন তেওঁ ৰচনা কৰিছিল। ইয়াৰ পিছত 1846 খ্ৰীষ্টাব্দত নাথান ব্ৰাউনে চমু অসমীয়া ব্যাকৰণ বা গ্ৰামেটিকেল নটিচেছ অন দ্য এছামিজ লেংগুৱেজ নামৰ গ্ৰন্থখন তেওঁ ৰচনা কৰিছিল। অসমত অসমীয়া ভাষাৰ ঠাইত বঙলা ভাষা চলোৱাৰ কোনো যুক্তি নাছিল আৰু সেইকাৰণে আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া আৰু বঙালী দুটা যে পৃথক পৃথক ভাষা বা বঙলা ভাষাৰ লগত অসমীয়াৰ যে কোনো সম্পৰ্ক নাই সেইটো প্ৰমাণ কৰাৰ কাৰণে আনন্দৰাম ঢেকিয়াল ফুকনে এ ফিউ ৰিমাৰ্কছ অন এছামিজ লেংগুৱেজ নামৰ এখন গ্ৰন্থ তেওঁ 1855 চনত ৰচনা কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকনে তাৰোপৰি যিসকল মিছনাৰী আছিলে তেওঁলোকে অসমীয়া ভাষাত ভালেমান গ্ৰন্থ, প্ৰবন্ধ, পুথি ৰচনা কৰি থৈ গৈছে। তাৰ ভিতৰত 1846 চনত আমাৰ সৌভাগ্যক্ৰমে অসমৰ প্ৰথমখন বাতৰি কাকত অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশ পাইছিল। 1846 চনত অসমৰ প্ৰথমখন বাতৰি কাকত শিৱসাগৰ প্ৰেছৰ পৰা প্ৰকাশ পাইছিল আৰু এইখন প্ৰকাশ হোৱাৰ লগে লগে অসমীয়া সাহিত্যই এটা নতুন জীৱ পাইছিল। এই বাতৰি কাকতখনৰ প্ৰথম সম্পাদক আছিল অলিভাৰ টি কাট্টাৰ। অৰুণোদয়ৰ প্ৰথম সম্পাদকজন আছিল অলিভাৰ টি কাট্টাৰ।
তাৰপিছত ডক্টৰ নাথান ব্ৰাউনে 1848 খ্ৰীষ্টাব্দত আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ নতুন নিয়ম আৰু বাইবেলৰ পৰা ভাঙনি কৰি শ্ৰীখ্ৰীষ্টৰ বিৱৰণ আৰু শুভযাত্ৰা প্ৰকাশ কৰে। ডক্টৰ ব্ৰাউনৰ পত্নীয়েও সৰু ল'ৰা ছোৱালীৰ উপযোগীকৈ সাধুকথাৰ পুথি, গণনাৰ পুথি এইবোৰ প্ৰকাশ কৰাৰ লগতে ভূগোলৰ বিৱৰণ নামৰ পুথি এখনো তেওঁ প্ৰকাশ কৰে। নাথান ব্ৰাউনৰ পিছতে ডক্টৰ মাইলছ ব্ৰনছনে অসমীয়া আৰু ইংৰাজী অভিধান এখন তেওঁ ৰচনা কৰিছিল। তাৰপিছত A.K. গাৰ্ণী তেওঁ অৰুণোদয়ৰ সম্পাদকৰ লগতে কামিনীকান্ত নামৰ এখন উপন্যাস, এলোকেশী বেশ্যাৰ কথা, কানি বেহেৰুৱাৰ কথা, প্ৰাচীন নিয়ম বা অল্ড টেষ্টামেণ্ট, ৰুথ আৰু জোচেফৰ কাহিনী আদি ভালেমান পুথি তেওঁ ৰচনা কৰিছিল A.K. গাৰ্ণীয়ে। তাৰোপৰি A.K. গাৰ্ণীৰ পত্নীয়েও ফুলমণি আৰু কৰুণাৰ কথা নামৰ এখন পুথি ৰচনা কৰিছিল। এইকেইজন আছিলে খ্ৰীষ্টান মিছনাৰী লোক, যিসকল আমেৰিকাৰ পৰা আহিছিলে খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যে। তাৰপিছত নিধিৰাম ফাৰুৱেল নামৰ এজন অসমীয়াই, যিজনে পিছত খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰিছিল, তেওঁ খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ কাৰণে বা অৰুণোদয়ৰ পাতত ভালেমান প্ৰবন্ধ হওক, কবিতা হওক তেওঁ ৰচনা কৰিছিল। তাৰ ভিতৰত আছিলে বিনয় বচন, সৰগৰ বিৱৰণ, তীৰ্থৰ বিৱৰণ আদি প্ৰবন্ধ আৰু কবিতা নিধিৰাম ফাৰুৱেলে ৰচনা কৰিছিল সেই মিছনাৰী যুগত। গতিকে এই মিছনাৰী যুগৰ ভিতৰত ইমানখিনিয়ে। ইয়াৰ পিছৰ ক্লাছত আমি বাকী যিটো দ্বিতীয় ভাগ আছিলে হেম বৰুৱা, গুণাভিৰাম বৰুৱাৰ যুগ, তেওঁলোকৰ বিষয়ে আলোচনা কৰিম। আজিলৈ ইমানখিনিয়ে। আশা কৰোঁ আমাৰ ভিডিঅ'বোৰে আপোনালোকক কিছু পৰিমাণে হ'লেও উপকৃত কৰিব। ধন্যবাদ।